বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজত আহি আজি 99ৰ শিক্ষকবিলাকে চাকৰিটো ৰেগুলাৰ হ'বলৈ এটা পৰিৱেশ পাইছে। আমি ৰেগুলাৰ কৰিছোঁ। ইয়াৰ কাৰণে মই প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তেখেতে আমাক গাইড কৰিলে আৰু 1.5 বছৰ আমি বিভিন্ন মেল মিটিং কৰি আলোচনা বিলোচনা কৰি আজিৰ পৰা ফেজ ৱাইজত 99ৰ শিক্ষকসকলৰ আমি চাকৰিটো ৰেগুলাৰ কৰাৰ কাৰণে পদক্ষেপ লৈছোঁ। আৰু আজি যিমানখিনি মহিলাসকল আছে 1009 যিটো আমাৰ লিষ্ট আছিলে তাত যিমানখিনি মহিলা আছে আৰু 5 বছৰৰ ভিতৰত যিসকল ৰিটায়াৰ্ড হ'বলৈ গৈ আছে তেখেতসকলক আজি প্ৰথম এপইণ্টমেণ্টটো দিয়া হৈছে। আৰু বাকীখিনি অহা 1-1.5 মাহৰ ভিতৰত আমি স্কুল ৱাইজত ভেকেঞ্চিবিলাক লৈ পেলাই সুবিধা কেনেকৈ কৰিব লাগে এই সুবিধাবিলাক এডজাষ্টমেণ্টবিলাক কৰি পেলাই বাকীখিনি এপইণ্টমেণ্ট কৰিম। আৰু আমি বিশেষভাৱে আজি মই অসমৰ কথা নকওঁ, বড়োলেণ্ড অঞ্চলৰ যিটো 5টা ডিষ্ট্ৰিক্ট আছে ইয়াত বহুতখিনি বিদ্যালয়ত আমাৰ LP স্কুলত ছিংগল টিচাৰ আছে, টিচাৰলেছ স্কুলো আছে। সেইকাৰণে পাঠদানত শিক্ষা দান কৰাত বহুতখিনি অসুবিধা হৈ আছে। তো সেইকাৰণে আমাৰ ৰিজাল্টবিলাকো বেয়া হৈছে। সেইকাৰণে 99ৰ যিখিনি শিক্ষক আমি অতি শীঘ্ৰে এপইণ্টমেণ্ট দিয়াৰ লগতে টেট শিক্ষকসকলকো এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ। আৰু স্পেচিয়েল টেট পাতাৰ কাৰণে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হৈছে। তেখেতসকলে অতি শীঘ্ৰে এটা ডেট এনাউন্স কৰিব, এটা প্ৰচেছ এটা এনাউন্স কৰিব। লগে লগে আমাৰ তাত স্পেচিয়েল এটা টেট হ'ব আৰু ইয়াৰ পিছত যিমানখিনি ভেকেণ্ট পষ্ট আছে আমি সেইখিনি ফিল আপ কৰিব পাৰিম। বিশেষভাৱে এই বছৰ আমাৰ চিৰাং জিলাৰ ৰিজাল্টটো বহুত বেয়া আৰু আমাৰ BTCৰ জিলাবিলাকৰ কিছুমান সময়ত ৰিজাল্টবিলাক বহুত বেয়া হয় মেট্ৰিকৰ। এইকাৰণে স্পেচিয়েলি আমি কিছুমান ইনিচিয়েটিভ লৈছোঁ আৰু 15 আগষ্টৰ ভিতৰত যিমানখিনি বিদ্যালয় আছে প্ৰথমতে হাইস্কুলখিনি আমি স্কুল এডাপশ্যন প্ৰগ্ৰাম এটা আয়োজন এটা ষ্টাৰ্ট কৰিছোঁ, য'ত নেকি আমাৰ EM MCLA MLA সকলৰ লগতে আমাৰ ইয়াত কৰ্মৰত বিষয়াসকল যিবিলাক গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 যিবিলাক বিষয়া গ্ৰেড 2 বিষয়া আছে আৰু যিবিলাক ব্যক্তিয়ে স্কুলবিলাক এডাপশ্যন কৰিব বিচাৰে তেখেতসকলৰ কাৰণে এটা প্ৰচেছ কৰিছোঁ। আমি অফিচাৰসকলৰ ট্ৰেইনিং আজিম প্ৰেমজীৰ লগত এটা MOU কৰিছোঁ আৰু অফিচাৰসকলৰ ট্ৰেইনিং আমি লৈছোঁ। ইতিমধ্যে 3 দিনীয়া প্ৰগ্ৰাম হৈ গ'ল আৰু অফিচাৰসকলৰ ট্ৰেইনিং হ'ব কেপাচিটি বিল্ডিঙৰ। আৰু যিমানখিনি শিক্ষক আছে তেখেতসকলকো কেনেকৈ এফেক্টিভলি শিকাব পাৰে ইয়াৰ কাৰণে ট্ৰেইনিং দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। গতিকে আমাৰ বৰ্তমানৰ চৰকাৰখনৰ আমি যে ইয়াত BJP UPPL GSP চৰকাৰ চলাই আছোঁ, আমাৰ মূল ফ'কাছটো হৈছে শিক্ষা আৰু লাইভলিহুড। শান্তি আমাৰ এটা লক্ষ্য আছিলে, আজি শান্তি প্ৰতিষ্ঠা কৰাত সক্ষম হৈছে। গতিকে বাকীখিনি যিটো আমাৰ লাইভলিহুড আৰু শিক্ষা এইটো আমি বেছিকৈ ফ'কাছ কৰি আছোঁ আৰু ছায়েন্স এডুকেশ্যনটো আমি বেছি ফ'কাছ কৰি আছোঁ। আৰু ইয়াৰ কাৰণে এই ক্ষেত্ৰত আমি এই আহি থকা যিটো বছৰ ইয়াত বহুতখিনি কাম কৰিম। আপোনালোকে দেখিবলৈ পাব যে যিখিনি এজেণ্ডা আমি হাতত লৈছোঁ এইটো ক্ৰমে আমি ইমপ্লিমেণ্ট কৰি যাম। অন্য বিভাগৰ এপইণ্টমেণ্ট 3 মাহৰ ভিতৰত চব কমপ্লিট হৈ যাব। তো ইয়াৰ কাৰণে আমি প্ৰচেছ চলাই আছোঁ। হাইকোৰ্টৰ পৰা আমাৰ অপিনিয়ন লোৱা হ'ল। এতিয়া আমি বাকীখিনি ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্টটো আমি অতি শীঘ্ৰে কৰি দিম। যিখিনি আমি পাৰোঁ, যিখিনি আমি নোৱাৰোঁ সেইটো অসম গভৰ্ণমেণ্টক আমি অনুৰোধ কৰিছোঁ। আৰু যেতিয়াই অসম গভৰ্ণমেণ্টে সেইবিলাক এপইণ্ট কৰি আমাৰ তাত পঠায় তেতিয়া তেখেতসকলে আমাৰ ইয়াত কাম কৰিব পাৰিব। BTCত আমি এইবাৰ Super 50 যিটো আৰম্ভ কৰিছোঁ, UPSCটো আমি কৰিবলৈ গৈ আছোঁ। UPSCৰ কাৰণে এইবছৰ 50 জন ল'ৰা ছোৱালী আমি চিলেক্ট কৰিম আৰু চাণক্য যিটো IS কোচিং চেণ্টাৰ আছে তেখেতসকলৰ লগত তেখেতসকলক কোচিংটো কৰা হ'ব। আৰু Super 50 IITৰ কাৰণে সেইটো অলৰেডি প্ৰক্ৰিয়া আৰম্ভ হ'ল। ফেকাল্টিবিলাকৰ এপইণ্টমেণ্ট দিয়া হ'ল, কেণ্ডিডেটবিলাকক চিলেক্ট কৰা হ'ল। এই কাৰ্যসূচীও আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ পিছতে আমি মেডিকেলৰ আৰম্ভ কৰিম। এইটো ছেপ্টেম্বৰ অক্টোবৰৰ পৰা আমি মেডিকেলৰ কাৰণে আৰম্ভ কৰিম। BTRটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে বহুত তীব্ৰতাৰে কাম আগবাঢ়ি আছে। কলেজ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাম বহুত আগবাঢ়িছে। এতিয়া হায়াৰ ছেকেণ্ডাৰী, হাইস্কুল, ME আৰু LP ইয়াৰ কাৰণে আলোচনা আগবাঢ়ি আছে। মই আশা কৰিছোঁ যে এই প্ৰভিঞ্চিয়েলাইজেশ্যনৰ যিটো প্ৰচেছ সেইটো অলপ কম সময়ৰ ভিতৰতে এইটো এটা লেভেলত আহিব।